জানা পাব যে আমাৰ কিছুমানে ধৰক হেৰি পইণ্ট হিচাপত বোলে কাম লয় একচুৱেলি কথাটো সঁচাই নেকি হয় হয় পইণ্ট কি চিষ্টেমত লয় পইণ্ট মানে যেনিবা তলত চুইচ এটা থাকিব এই ওপৰটো লামচাম লোৱা হ'ব এতিয়া পইণ্টছনৰ তলত যিটো ৱাৰিং হ'ব ৱাল কাটিং হ'ব কাটিং হৈ চুইচ বৰ্ডৰ পৰা লুডলৈ যিটো লাইট পইণ্টলৈ লাইট য'ত জ্বলিব ফেনটো য'ত যাব তালৈকে চুইচ বৰ্ডৰ পৰা যিটো যাব এইটো এটা চুইচত এটা পইণ্ট ঠিক আছে মানে পইণ্ট এটা চুইচত মানে এটা পইণ্ট মানে ধৰে আপোনাৰ যদি লাইট এটা আছে চুইচ এটা আছে সেইটো কি ডবল পইণ্ট হ'ব নেকি এটা চুইচ বৰ্ডটোৰ পৰা যদি আমি ৱাৰটো টানি একদম লাইট পইণ্টলৈকে লাইটলৈকে এইটো এটা পইণ্ট হ'ব যদি লাইট 2-3টা আছে যদি এটা চুইচত লগাইছে তেতিয়া লাইট হিচাপত ধৰিব লাগে মানে এটা চুইচত যদি 3টা লাইট জ্বলে তেতিয়া 3টা পইণ্ট হ'ব আমাৰ অহাকালি 2 নম্বৰ ঢালাইটো হ'ব সেইটো কাৰণে চিমেণ্ট আহি গ'ল আৰু ক'ত ৰাখিম সেইটো আপোনালোকক মই দেখুৱাই আছোঁ আপোনালোকে চাই থাকক ভিডিঅ'টো সম্পূৰ্ণকৈ ওপৰত আমাৰ হেৰি এতিয়া বৰ্তমান ইলেক্ট্ৰিক কাম চলি আছে হেৰি তাৰমানে আণ্ডাৰগ্ৰাউণ্ড দি আছে কেনেকুৱা দি আছে ইলেক্ট্ৰিচিয়ানৰ লগত কথা পাতিম আপোনালোকে আশা কৰিছোঁ চাব কেনেকুৱা চেলেবত তাৰমানে হেৰি পাইপবোৰ ফচাই সেইটো দেখুৱাবলৈ মই চেষ্টা কৰি আছোঁ মই আহি ওপৰত পালোঁ আৰু আমাৰ চেলেবৰ কামবোৰ এনেকুৱা চিষ্টেম হ'ল গোটেইখিনি আপোনালোকক এবাৰ দেখুৱাই দিওঁ এইটো আমাৰ চেলেবত চেয়াৰ দিয়া হ'ল জেগা জেগাকৈ হেৰি 4টা-5টাকৈ চেয়াৰ খাইছে ইয়াত মানে গেপটো সৰু আছে সেইটো কাৰণে 2টা দিলোঁ আৰু এইটো ৰুমটো অকণমান ডাঙৰ আছে ইয়াত 5টাকৈ দি দিলোঁ তাৰমানে 2টা 3টা 5টাকৈ আছে প্ৰত্যেক ৰুমে তেনেকুৱা হেৰি হিচাপত কাম কৰা হ'ল আৰু গোটেইখিনি এবাৰ দেখুৱাই দিয়া তাৰপিছত হেৰিৰ লগত কথা পাতিম এইটোতো বাৰিন্দা হ'ল বাৰিন্দাত এনে কেইটা ফেন খাব তাত এটা মাজত এটা এনে কোনটো হিচাপত আপোনালোকে কৰে সেইটো এবাৰ হেৰি ক'লে ৰুম লৈ আছে এই ৰুমটোত আমি যদি হেৰি হয় বেছি ডাঙৰ হয় অলপ দূৰত থকা নতুন যদি দীঘল হয় এইটো স্কোৱাৰ হৈ আছে স্কোৱাৰ হ'লে আমি এটাই দিওঁ আৰু যদি হাইটটো যদি অলপ লম্বা হয় তেতিয়া আমি 2টা মিলাই কিনি দিব লাগে আৰু একচুৱেলি এইটোতো ধৰক হেৰি 14 ৰুম আছে এইটোত কেইটা খাব ইয়াতে এটাই হ'ব এনে কি বক্স চিষ্টেম হ'ব এনেকুৱা বক্স হ'ব এইটো বক্স চিষ্টেম এইটো কি হেৰি জিআই তাৰমানে এইটো এইটো জিআই হেৰি মেটেলছ হয় আৰু এনেকুৱা যদি মানে ডালাইৰ ভিতৰত যদি পাইপ থাকে কিবা প্ৰব্লেম আহিব পাৰে নেকি প্ৰব্লেম নাই মানে ধৰক ফাটি যাব বা তেনেকুৱা হ'ব নেকি ঠিক আছে বাৰু এনে যদি ফল চিলিং কৰে এইটো কামত আহিব নেকি ফল চিলিং দিলে এইটো যদি আগতে ফিক্স হৈ যায় তেতিয়া দিব নালাগে ফল চিলিং তলৰ পৰা হৈ যাব এইটো আৰু যদি কনফাৰ্ম নহয় তেতিয়া এইটো দিব লাগিব নহ'লে ফেনটো তলত লগাবলৈ দিগদাৰ হয় ঠিকে আছে বাৰু এনে তাৰমানে আপোনাক কথা এটা সুধোঁ বেয়া নাপাব যে আমাৰ কিছুমানে ধৰক হেৰি পইণ্ট হিচাপত বোলে কাম লয় এনে একচুৱেলি কথাটো সঁচাই নেকি হয় পইণ্ট কি চিষ্টেমত লয় পইণ্টটো পইণ্ট মানে যেনিবা তলত চুইচ এটা থাকিব এই ওপৰটো লামচাম লোৱা হ'ব এতিয়া পইণ্টছনৰ তলত যিটো ৱাৰিং হ'ব ৱাল কাটিং হ'ব কাটিং হৈ চুইচ বৰ্ডৰ পৰা লুডলৈ যিটো লাইট পইণ্টলৈ লাইট য'ত জ্বলিব ফেনটো য'ত যাব তালৈকে চুইচ বৰ্ডৰ পৰা যিটো যাব এইটো এটা চুইচত এটা পইণ্ট ঠিক আছে মানে পইণ্ট এটা চুইচত মানে এটা পইণ্ট মানে ধৰে আপোনালোকে যদি লাইট এটা আছে চুইচ এটা আছে সেইটো কি ডবল পইণ্ট হ'ব নেকি নাই এটা চুইচ বৰ্ডটোৰ পৰা যদি আমি ৱাৰটো টানি একদম লাইট পইণ্টলৈকে লাইটলৈকে এইটো এটা পইণ্ট হ'ব
যদি লাইট 2-3টা আছে অঁ। যদি এটা সুইচত লগাইছে তেতিয়া লাইট হিচাপত ধৰিব লাগিব তাৰমানে এটা চুইচত যদি 3টা লাইট জ্বলে তেতিয়া 3টা পইণ্ট হ'ব 3টা পইণ্ট হ'ব তাৰমানে একচুৱেলি মই সেইটো বুজি পোৱা নাই সেইটো কাৰণে বৰ্ডৰ পৰা ৱায়াৰটো টানি প্ৰতিটো পইণ্টলৈ নিব লাগিব এইটো লাইট হিচাপত ধৰা আৰু ৰেটটো এনে কি হিচাপত মানে কৰে ৰেটটোতো কণ্ডিশ্যনটো বেলেগ বেলেগ হয় মানে ৱায়াৰিংটো এটা ছিষ্টেমত নহয় যে যদি হেৰি হয় কনচিলিং হয় কনচিলিং হ'লে কাটিং কৰি পাইপ হিচাপ ভৰাই মেলি ৱাৰ ভৰাই মেলি আমি পাৰ পইণ্ট হিচাপ ধৰিব লাগিব এইটো ৰেটটো বেলেগ হ'ব আৰু যদি কেচিং হয় কেচিং হ'লেতো কেচিং মানে কোনটো মানে ৱালৰ ওপৰত যোনটো বহে ৱালৰ বাহিৰত যিটো কেচিং ৱায়াৰিং আৰু এইটো আমাৰ আণ্ডাৰগ্ৰাউণ্ড এইটো আণ্ডাৰগ্ৰাউণ্ড যিটো ৱাল কাটি পিনি সোমাই দিয়া হ'ব এইটো কনচিলিং আণ্ডাৰগ্ৰাউণ্ড মানে মইতো জনামতে মানে যদি আণ্ডাৰগ্ৰাউণ্ড কৰে তেতিয়া কামটো দেখিবলৈ ধুনীয়া হয় ফিনিচিংটো আহে আৰু ৱায়াৰবিলাক বেছি ছেফটি হয় যদি কেচিংটো যদি দিয়া হ'ব কেচিংটোতো এটা সময়ত থাকি যাব আৰু তাতে ৰংটোতো সদায় ৰং পেইণ্ট কৰি থাকে তাত কেমিকেলটো লাগি যায় কেচিংটো ডেমেজ হৈ যায় ঠিক আছে তাৰমানে গোটেইখিনি এনেকুৱা বক্স চিষ্টেম মানে বক্স পেলাই থোৱা আছে জি আই বক্স বুলি কয় এইটো জি আই বক্স আৰু আমাৰ চেলেবৰ লোহা তাৰমানে তলৰ জালিটো পেলাইছিলোঁ আমাৰ 8 ইঞ্চি গেপত ওপৰত এতিয়া তাৰমানে হেৰি হৈ গ'ল এতিয়া 4 ইঞ্চি গেপ হৈ গ'ল 4 ইঞ্চি হৈ গ'ল মানে ডবল লোহা খালে 3টা জালিত মানে যিমান লোহা খায় ইয়াত ইমান খাইছে চাটৰ ওপৰত একচুৱেলি কেনেকুৱা খুটাৰ লোহা বেছিকৈ ৰাখিব লাগে সেইটো আপোনালোকক এবাৰ দেখুৱাই দিওঁ তাৰমানে কিছুমানে ধৰক চাটত তাৰমানে চাটৰ ওপৰত 1 ফুট থাকে কিছুমান ঘৰত বা 1.5 ফুট থাকে 6 ইঞ্চি থাকে সেইটো ঘৰত একচুৱেলি ওপৰতো যদি চাট ঢালাই কৰে খুটা দি পেলাই তাৰমানে সেইটো মানে ৰিক্সি হৈ যায় খুটা মানে ওপৰৰ চাটখনৰ কাৰণে বহুত এটা ভয়ংকৰ হৈ যায় তাৰমানে আৰু কিমানটো ৰাখিব লাগে এইটো ঘৰত মই আপোনালোকক দেখুৱাই আছোঁ আপোনালোকে চাই থাকক তাৰমানে আমাৰ এই খুটাটো মানে এই লোহাটো আছে চিষ্টিঙৰ লোহা ইয়াত আছে আমাৰ 8ডাল তাৰমানে চিষ্টিঙৰ আছে আৰু এইটো একদম চুটিৰ ভিতৰত এইটো 4 ফুট চুটি আৰু বাকী আপোনাৰ মোতকৈ হাইটত বেছি আছে এইটো ধৰক 7 ফুট হ'ব এইটো 1 ফুট মানে কম আছে এইটো আপোনাৰ দুটা 4 ফুট আছে এটা 6 ফুট আছে 5 ফুট আছে তেনেকুৱা হিচাপত গোটেইখিনি খুটা তাৰমানে আমি এইটো হিচাপত কৰা হ'ল যাতে ওপৰতো আমাৰ 3 নম্বৰ ফ্লোৰ ঢালাই হ'ব সেইটো কাৰণে এনেকুৱা চিষ্টেমত আমি প্ৰত্যেক খুটাৰ লোহা এনেকুৱা ওলাই থৈ দিছোঁ আপোনালোকে এবাৰ গোটেইখিনি চাই লওক ঠিক আছে আজি মই ইমানটোৱে সামৰিছোঁ ধন্যবাদ থেংক ইউ